ভাবিলোঁ এতিয়া নাস্তা বনাবলৈ আহিছোঁ তাৰ আগতে ভিডিঅ'টো আৰম্ভ কৰি দিম বুলি ভাবিলোঁ ব্লগটো। আৰু ৰাতিপুৱা সোনকালে উঠিলোঁ, উঠি ৰান্ধি বাঢ়ি তেওঁ হাজবেণ্ডক পঠালোঁ। তাৰপিছতে এতিয়া বেটা আৰু মোৰ বাবে নাস্তা বনাবলৈ আহিছোঁ। আৰু কাষতে ওচৰৰ মানুহ ঘৰৰ মানে আজি ঘৰত ঢালিছে, গতিকে হয়তো তাৰ মাতটো আহিবও পাৰে, আহি আছে। আৰু আজি মইনো নাস্তাত কি বনালোঁ আপোনালোকক দেখুৱাম বাৰু, কি কৰিলোঁ আপোনালোকক দেখুৱাই যাম। তেন্তে মইনো কি বনাওঁ তাকে চাই থাকিব। ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া ব'লক আৰম্ভ কৰোঁ। চেণ্ডউইচ, তাৰ বাবে মই আলু এটা বইল কৰি লৈছোঁ, ব্ৰেড লৈ লৈছোঁ, সেয়া ব্ৰেড লৈ লৈছোঁ, তাৰপিছতে মটৰ, পিঁয়াজ, জলকীয়া এটা মই কাটি লৈছোঁ। আমাৰ বেটাৰ কাৰণে মই জলকীয়া কমকৈ লৈছোঁ আৰু ধনিয়া পাত 2 খিলামান। এতিয়া মই প্ৰথমতে আলুখিনি প্ৰথমতে পিটিকি ল'ম। প্ৰথমতে মই কেৰাহী এখন পাতি লৈছোঁ, তাতে মই অকণমান মিঠাতেল দি লৈছোঁ। দি পিনি এইখিনি আলুখিনি আৰু মটৰখিনি ভাজি ল'বৰ কাৰণে, আৰু ইয়াত কাটি ৰখা পিঁয়াজখিনি দি ল'লোঁ। দিয়াৰ পাছতে আৰু জলকীয়া কেইটুকুৰা আছিলে নহয়, সেই কেইটুকুৰাও দি দিছোঁ। জলকীয়াটো টুকুৰা কৰি লৈছিলোঁ সৰু সৰুকৈ। তাৰপিছতে এইখিনি ধুনীয়াকৈ আপুনি ভাজি ল'ব। এইখিনি ভজাৰ পাছতে আপুনি মটৰকেইটা দি দিব। মই মটৰকেইটা আগতেই ভাজি লৈছোঁ, কাৰণ আলুখিনি বইল হৈ আছে, গতিকে মটৰখিনি ভাজি লৈছোঁ প্ৰথমতে। মটৰখিনি বইল কৰি ল'বলৈ মই পাহৰি থাকিলোঁ, সেইকাৰণে মই এনেকৈ দি দিছোঁ। মটৰখিনি ভজাৰ পাছতে মই এতিয়া আলুখিনিও দি দিলোঁ। মই যিহেতু ভইচ অভাৰ দিছোঁ, গতিকে মিলা নাই বস্তুটো। আৰু আলুখিনি গোটেইখিনি মিক্স কৰাৰ পাছতে আপুনি ইয়াত সোৱাদ অনুসৰি নিমখ আৰু ইয়াত অকণমান হালধি দি দিব। তাৰপিছতে এইখিনি ধুনীয়াকৈ আকৌ মিলাই মেলি আপুনি 1-2 মিনিট মই ভাজিব। ভজাৰ পাছতে মই ইয়াত কাটি ৰখা ধনিয়া পাতখিনিও দি দিলোঁ, আৰু এইখিনি মোৰ হৈ গ'ল। এতিয়া আৰু এনেকৈ ব্ৰেড এখন লৈ লৈছোঁ। ব্ৰেডখনত প্ৰথমতে ভাজি ৰখা চব্জিখিনি দি ল'লোঁ। দিয়াৰ পাছত 2খন ব্ৰেড সমানে এনেকৈ কাটি দিলোঁ। কটাৰ পাছতে গোটেইকেইখন ব্ৰেড মই তেনেকৈ 6খন ব্ৰেড লৈছিলোঁ, গোটেইকেইখন তেনেকৈ ল'লোঁ। তাৰপৰা টাৱা এখনত মই অকণমান তেল সানি লৈছোঁ। তাৰপিছতে এইকেইখন এতিয়া মই ব্ৰেডকেইখন তাত দি দিম। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে হয়তো আপোনালোকে জানেই এইটো চেণ্ডউইচ বনাব, গতিকে আৰু মই কৈ নাথাকোঁ, তেতিয়াহ'লে চাই থাকিব। তেন্তে চাই থাকক আপোনালোকে ভিডিঅ'টো, মইনো কেনেকৈ বনাই আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, গুড আফটাৰনুন। দিনটো শেষ কৰি যাম বুলি আপোনালোকক কৈছিলোঁ। তেতিয়া চাহ খালোঁ। চাহ খোৱাৰ পাছতে ভাত বনালোঁ। অলপ দেৰি মোবাইলটোতে ভিডিঅ' চালোঁ। তাৰপিছতে ভাত বনালোঁ। ভাত বনোৱাৰ পাছতে এতিয়া বেটা গা ধুবলৈ গৈছে। সি আহিলে, গা ধুই আহিলে ভাত খাম। আৰু ভাত খোৱাৰ পাছতে আকৌ কি কৰোঁ আপোনালোকক দেখুৱাই যাম। ভাত খাম। তাৰ আগতে এখন চাদৰখন, কালি চাদৰখন লৈছিলোঁ দহি বাতিম বুলি। এখন মাত্ৰ এটা এনেকৈ বাতি পিনে থৈ দিলোঁ। আন্ধাৰ হৈ গ'ল। এখন আগৰে বটা আছিলে।
আজি আকৌ এতিয়া উলিয়াই লৈছোঁ বাটিব লাগিব ভাত খাই লওঁ ভাত খাই সি গা ধুই আহে মানে কেইটা পাৰোঁ বাতি চাওঁ তাৰপাছতে আকৌ ভাত খোৱাৰ পাছতে আকৌ বাটিব লাগিব তেন্তে চাই থাকিব ভিডিঅ'টো আপোনালোকে হাই এভৰিৱান 9টা বাজিলে গতিকে এতিয়া গুড নাইট নিদিওঁ বাৰু আৰু এতিয়া যাওঁ পাকঘৰত আকৌ আজি খিচিৰি বনাবলৈ লৈছোঁ গতিকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ তেন্তে ব'লকচোন পাকঘৰলৈ খিচিৰি বনাবৰ বাবে মই লৈছোঁ পিঁয়াজ ডাঙৰ চাইজৰ পিঁয়াজ এটা কাটি লৈছোঁ গাজৰ এটা ফ্ৰেঞ্চবিন 2 মান আৰু বিলাহী এটা তেজপাত 2 খিলা আৰু শুকান জলকীয়া লৈ লৈছিলোঁ আৰু এইফালে মই আলু 2টা কাটি লৈছোঁ টুকুৰা টুকুৰ কৰি মটৰ তাৰপিছতে মই চাউল লৈছোঁ মই মুগ দালি বেছি লৈছোঁ মচুৰ দালি কেইটামান আৰু চাউল 2 মুঠিমান আৰু এইফালে কুকাৰ এটা গৰম হ'বলৈ দি তাত মই তেল ঢালি লৈছোঁ মোৰ তেল অলপ দি লৈছোঁ আৰু এইখিনি তেলখিনি গৰম হোৱাৰ পাছতে মই কাটি ৰখা পিঁয়াজখিনি দি দিলোঁ আৰু এইখিনি ধুনীয়াকৈ ভাজি লোৱাৰ পাছতে মই আদা ৰচুনৰ পেষ্ট অকণমান দি দিছোঁ তাৰপাছতে এতিয়া মই বিলাহীখিনি দি ভাজি ল'ম অকণমান দেৰি বিলাহীখিনি ধুনীয়াকৈ ভাজি ল'ম ভজাৰ পাছতে মই ইয়াত কাটি ৰখা চব্জিখিনি দি দিম গাজৰ ফ্ৰেঞ্চবিন আৰু এফালে আলু মটৰ আৰু বন্ধাকবি তাৰপিছতে এইখিনি ধুনীয়াকৈ গোটেইখিনি মিলাই ল'ম ধুনীয়াকৈ মিলাইখিনি আকৌ অকণমান দেৰি ভাজি ল'ম কুকাৰৰ মুখনিখন দি পিনি আৰু তাৰপিছতে মই দি দিছোঁ হালধি আৰু অকণমান গৰম মছলা অকণমান ৰেড চিলি পাউডাৰ তাৰপিছতে মই ইয়াত সোৱাদ অনুসৰি নিমখ দি দিছোঁ তাৰপিছত আকৌ এইখিনি আকৌ মিলাই ল'ম অকণমান দেৰি ভাজি ল'ম এনেকৈ মিলাই গোটেইখিনি ধুনীয়াকৈ মিলাই আকৌ অকণমান দেৰি মই ভাজি ল'ম কুকাৰৰ মুখনিখন লগাই দিছোঁ তাৰপিছতে মই ইয়াত তেতিয়া ধুই ৰখা চাউলখিনি আৰু দালিখিনি দি দিলোঁ দিয়াৰ পাছতে এইখিনি ধুনীয়াকৈ আকৌ মিক্স কৰি ল'ম আৰু এইখিনি মিক্স কৰি লোৱাৰ পাছত আপুনি ইয়াৰ পাছতে মই আকৌ 5 মিনিটমান সময় আকৌ ভাজি ল'লোঁ চাউল দালি আৰু চব্জিখিনি 5 মিনিটমান ভজাৰ পাছতে এয়া আকৌ এবাৰ লৰাই দিছোঁ ঠাণ্ডা দিনত গৰম গৰম খিচিৰি খাই বহুত ভাল লাগে আৰু এয়া মই এইটো কাপেৰে মই 2 কাপ পানী দিম খিচিৰি কোনে কোনে খাই ভাল পায় বাৰু আৰু এতিয়া মই 3টা হুইচেল আহিবলৈ দিম আপোনালোকে 3টা বা 4টাও দিব পাৰে মোৰ 4টাই আহি গ'ল তাৰপিছতে মই এয়া খিচিৰি আৰু এতিয়া নমাব হৈ গ'ল মই এতিয়া এচামুচ ঘি দি দিছোঁ ঘি দি দিলে খিচিৰিখিনি এটা টেষ্ট আহে ভাল লাগে খাই আৰু মোৰ এয়া এতিয়া এইখিনি ধুনীয়াকৈ আকৌ মই মিলাই দিম আৰু মোৰ এতিয়া গৰম গৰম খিচিৰি ৰেডি খাবৰ কাৰণে ইয়াত যদি অকণমান ৰঙালাও দিব পাৰিলোঁ হয় ভাল লাগিলহেঁতেন কিন্তু ৰঙালাও নাই এতিয়া মোৰ ওচৰত গৰম খিচিৰি ৰেডি বাই বাই গুড নাইট এতিয়া আমি খাবলৈ আৰম্ভ কৰোঁ ওকে বাই বাই হাই এভৰিৱান খোৱা বোৱা হৈ গ'ল খাই
আৰু খিচিৰিখিনি কিন্তু আজি খাই মজা লাগিছিলে আৰু পাকঘৰ চাফা কৰিলোঁ পাকঘৰ চাফাটো বাচন বৰ্তন ধুই পাকঘৰ চাফা কৰি আহি এতিয়া ইয়াত বহিছোঁহি আৰু ভাবিলোঁ ব্লগটো সামৰি দিওঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে আজিলৈ গুড নাইট বাই বাই